ঢোল বাদক বৃক্ষজীবী হোক নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল গল্ডেন আছামত। বন্ধুসকল, আজি কৰোণা ভাইৰাছৰ যি সন্ত্ৰাসৰ সৃষ্টি হৈছে, সেই সন্ত্ৰাসৰ কাৰণে চৰকাৰে লকডাউন ঘোষণা কৰিছে আৰু সেই লকডাউনৰ নিৰ্দেশ মানি আমি বৰ্তমান বিহুটো ঘৰতে উদযাপন কৰিছোঁ। আৰু মই আজি আপোনালোকক দেখুৱাব খুজিছোঁ ঢোলৰ যাদুকৰ গণশিল্পী মঘাই ওজাৰ পালি শিল্পী পেঞ্চনপ্ৰাপ্ত বগাই ওজা আৰু তেখেতৰ লগত কৰুণা দত্ত ওজাদেৱৰ ঢোলৰ চাপৰ আপোনালোকক আজি মই দেখুৱাম। অকল ভিডিঅ'টো কৰি দিয়ক এতিয়াই লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। গতিকে বন্ধুসকল, আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল গল্ডেন আছামৰ তৰফৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, মই বৰ্তমান উপস্থিত আছোঁ বিখ্যাত গণশিল্পী মঘাই ওজা শিষ্য বগাই বৰা ওজাদেৱৰ ঘৰত আছোঁ আৰু তেখেতৰ লগত তেখেতৰ সহযোগী এজন আছে আৰু তেখেতে আজি আমাৰ সি ঢোলৰ যাদুঘৰ সেই আমাক প্ৰদৰ্শন কৰিব আৰু আপোনালোকক দেখুৱাম। আৰু ইয়াত আমি বৰ্তমান তেখেতৰ ঘৰ আহি উপস্থিত হৈছোঁ আৰু মই বৰ্তমান বগাই ওজাদেৱৰ ঘৰৰ সন্মুখত আহি উপস্থিত হৈছোঁ আৰু তেখেতৰ ঘৰলৈ আমি সোমাই যাম আৰু তেখেতৰ ঢোলৰ যাদু আপোনালোকক দেখুৱাই যাম। অসম চৰকাৰে হয় কেন্দ্ৰীয় চৰকাৰে লকডাউন দিয়াৰ পৰিপ্ৰেক্ষিতত আমাৰ বিহু সংস্কৃতিটো জীয়াই ৰাখিবৰ উদ্দেশ্যে আমি এনেকৈ ঘৰতে থাকি আমি বিহু পৰম্পৰাটো ৰক্ষা কৰিছোঁ আৰু সমূহ অসমবাসী ৰাইজক আমি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, আমি যেনেকৈ ঘৰতে থাকি বিহু উদযাপন কৰিছোঁ যাতে অসমবাসী ৰাইজেও এনেকৈ থাকি নিজকে ৰক্ষা কৰক আৰু নিজকে ৰক্ষা কৰিলেহে আপোনাৰ ঘৰখন ৰক্ষা হ'ব, ঘৰখন ৰক্ষা হ'লে দেশখন ৰক্ষা হ'ব। গতিকে দেশখন ৰক্ষাৰ স্বাৰ্থত বা আমি লকডাউন মানি চলিবৰ কাৰণে সমূহ ভাৰতবাসী ৰাইজক আহ্বান জনাইছোঁ। তাৰ উদ্দেশ্য কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই এই ঢোল চাপৰ সৈতে আমি গণশিল্পী ঢোল বাদক জিন্দাবাদ বৃক্ষজীৱী হওক, গণশিল্পী ঢোল বাদক বৃক্ষজীৱী হওক। এতিয়া ঢোলত কৈছে শুনক, ঢোলত কৈছে গণশিল্পী ঢোল বাদক বৃক্ষজীৱী হওক, গণশিল্পী ঢোল বাদক বৃক্ষজীৱী হওক, বৃক্ষজীৱী হওক, করুণা নিপাতক, করুণা নিপাতক, করুণা নিপাতক,